নমস্কাৰ, মই তুলিকা। কি খবৰ আপোনালোক সকলোৰে? আহকচোন আজি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিনো কি বনাম? আজি দুটা ৰেচিপি দিম। এটা পটল আৰু বুন্দিয়াৰে বনোৱা এটা ৰেচিপি, আৰু এটা হৈছে নাৰিকল দি পনীৰ বুট বনোৱা এটা ৰেচিপি। বলকচোন আজি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বলকচোন পটলখিনিও ভাজি লওঁ আৰু আপোনালোকৰ লগতো কথা পাতি লওঁ। আপোনালোকৰ খবৰ কেনেকুৱা? ভালে আছে সকলোৱে? জনাবচোন। মোৰ ভিডিঅ'টো চাই আপোনালোকৰ খবৰো জনাব আৰু মোৰ ৰেচিপি কেনে হৈছে সেইটোও জনাব, আৰু মোৰ চেনেলটো আপোনালোকে চাইনে নাচায় সেইটোও জনাব, আৰু লগতে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ। আপোনালোকক অনুগ্ৰহ কৰি কৈছোঁ মোৰ চেনেলটো আপোনালোকে চাব। আৰু কেনে লৈছোঁ মিডিয়াম চাইজৰ এটা, আৰু এয়া দুটা শুকান জলকীয়া, লগতে আদা নহৰু আৰু এটা ডাঙৰ পিঁয়াজৰ পেষ্ট। এয়া মিক্সিৰ বাতিটোৰ পৰা উলিয়াই দিয়াৰ কাৰণে অকণমান পলম লাগিছে। এইখিনি দি দিলোঁ মই। শুকান জলকীয়া দিছোঁ, তথাপিতো আৰু অকণমান কালাৰৰ কাৰণে এইটো ৰংটো দিছোঁ, মানে ৰেড চিলি, কাশ্মীৰী ৰেড চিলিটো দি দিছোঁ। কাশ্মীৰী ৰেড চিলিটো দিয়াৰ লগে লগে এইখিনি ৰঙচুৱা হৈ পৰিছে। এতিয়া মই দি দিম ইয়াত চেনি নিদিয়া বুন্দিয়া, ঘৰতে বনাই থোৱা বেচনৰ বুন্দিয়া বনাই থৈছোঁ। এই বুন্দিয়াখিনি মই ইয়াত দি দিম। ইয়াত মোটামুটি 1.5 কাপমান বুন্দিয়া আছে, এইখিনি মই গোটেই ঢালি দিছোঁ। দি এতিয়া মই এইখিনি অকণমান সময় এইখিনি মছলাখিনিৰ লগত ভাজি ল'ম। মছলাখিনিৰ লগত ভাজি লোৱাৰ পিছত ইয়াতে মই দিম সোৱাদ অনুসৰি নিমখ, লগতে ৰং নালাগে কাৰণ মই পটল ভাজিত ৰং দিয়ে থৈছোঁ। এইখিনিৰো ৰং উঠিব, কালাৰ উঠিবই, সেইকাৰণে মই হালধি নিদিওঁ এতিয়া। যদি লাগে পিছত অকণমান দি দিম বাৰু। এইখিনি ভজা হৈ গৈছে। এতিয়া মই দিম ইয়াত মই ভাজি থোৱা এইখিনি পটল। ইয়াত 8টামান পটল আছে, এইখিনি পটল ইয়াত দি দিছোঁ। দি এতিয়া এইখিনি আকৌ এবাৰ মই লৰাই দিম। লৰাই দিছোঁ এতিয়া। তাৰপিছত মই দিম ইয়াত অকণমান জিৰা গুড়াকণ দিব পাহৰি গ'লোঁ, সেয়ে এতিয়াহে দিম মই জিৰা গুড়াকণ। এচামুচ নিদিওঁ বাৰু, পিছত এইখিনি আধা চামুচ জিৰা গুড়া দি দিছোঁ। যিহেতু বেছি গ্ৰেভি নহ'ব, অকণমান গ্ৰেভি হৈ যাব, বেছি মছলা লাগিব, সেইবাবে মই অকণমান মছলা দিছোঁ, বেছি বিশেষ মছলা দিয়া নাই। এইখিনি ইয়াত মই এতিয়া দিম, এয়া পানী দি লৈছোঁ মই ইয়াতে। দি লোৱাৰ পিছত এইখিনি উতল আহিছে। এতিয়া মই জুইটো অকণমান কমাই দিম। কমাই দিয়াৰ লগে লগে ইয়াত বইল হ'ব, ভালকৈ বইল হ'ব দি দিম বাৰু। দিয়াৰ পিছত মই 10 মিনিট পিছত ঢাকোন পাত গুচাই অকণমান লাৰি এইটো নমাই দিম। এতিয়া মই অকণমান জুইটো কমাই দিছোঁ। এয়া ঢাকন গুচাই দিলোঁ। ঢাকন গুচাই দিয়াৰ পিছত এইখিনি অকণমান সময় লাৰি দিছোঁ। আৰু এই লাৰি থাকোঁতে আপোনালোকক এটা কথা, এয়া হৈ গ'ল। এতিয়া আমি এইখিনি নমাই থৈ দিম।
এয়া মই লৈছোঁ ইয়াতে 3টা শুকান জলকীয়া, কেইটামান নহৰু আৰু অকণমান আদা এটুকুৰা আৰু লগতে পনীৰ আৰু এবাটি নাৰিকল পিছা লৈ লৈছোঁ। নাৰিকল বটিছোঁ, এইটো মিক্সিত পিচি লৈছোঁ। লৈ কিনে এইখিনি এবাটি নাৰিকল বনাই লৈছোঁ। লৈ এতিয়া মই বনাম পনীৰ নাৰিকল আৰু বুটৰ চব্জি। এয়া মই লৈ লৈছোঁ ডালচেনি, লগতে 2টা লং, 1টা ইলাচি আৰু এইখিনি হৈছে নহৰু, আদা, শুকান জলকীয়া। এয়া তেলখিনি গৰম হ'বলৈ দিছোঁ। গৰম হওক এতিয়া। গৰম হোৱাৰ পিছত মই দি দিম। এয়া মই পনীৰখিনি ভাজিবলৈ আৰম্ভ কৰিছোঁ। পনীৰ ভাজা হোৱাৰ লগে লগে মই আপোনালোকক এটা কথা কওঁ, মানে বিশেষ একো কথা নহয়, ইমান ডাঙৰ, তথাপিতো মোৰ কাৰণে বহুত ডাঙৰ। আপোনালোকে মোক মৰম দি যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় সেইটো কমেণ্টত জনাব। মোৰ যদি ভুল হয় সেইটোও মোক আপোনালোকে আঙুলিয়াই দিব, তেতিয়াহে মই বুজিম যে আপোনালোকে মোক সঁচাকৈ মৰম কৰে বা ভুলটো মোক দেখুৱাই দিছে। আপোনালোকৰ মৰমবোৰে আপোনালোকৰ আশীৰ্বাদে মোৰ মৰম। সেয়ে মই আপোনালোকক বহুত বহুত ধন্যবাদ। মোৰ ভিডিঅ'বোৰ চাই যাব আৰু মোৰ যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকে যাতে ছাবস্ক্ৰাইব। এয়া কুকাৰৰ গেছটো যোৱা নাছিল, সেইবাবে মই এনেকৈ চুৰি এখনেৰে কুকাৰৰ গেছটো গুচাই দিছোঁ। দি এতিয়া মই তাৰ পৰা ঢাকনি পাত গুচাই লৈছোঁ। লৈ এতিয়া মই এইখিনি এটা খৰাহীত ঢালি দিম। পানীখিনি নিদিওঁ, মই এইখিনি পানী পেলাই দিম। দি এতিয়া এইখিনি মই পানী পেলাই দিছোঁ। এয়া এবাগে মই পনীৰটো কাঢ়ি লৈ এচামুচ পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণখিনি দি অকণমান ভাজি লৈ এতিয়া দিছোঁ মই ডালচেনি, লং, ইলাচি দি দিছোঁ। দিয়া হোৱাৰ পিছত তাত দিছোঁ মই কুটি থোৱা পিঁয়াজখিনি আৰু এই পিচি থোৱা মছলাখিনি দি এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম। ভালদৰে ভাজি লৈছোঁ, এইখিনি লৰাইছোঁ, ৰঙচুৱাকৈ লৰাই থাকি এতিয়া মই অকণমান ইয়াত ৰঙৰ কাৰণে হালধি দি দিছোঁ। এয়া আপোনাৰ জিৰাৰ গুড়া, হালধি এনেকৈ দি দিছোঁ। দি এইখিনি লৰাই দি সম্পূৰ্ণ ভাজ খোৱালৈকে ভাজি আছোঁ এইখিনি মই এতিয়া। তাৰপিছত মই এতিয়া দিবলৈ ওলাইছোঁ আপোনাৰ মই পিচি থোৱা নাৰিকল পেষ্টখিনি মই ঢালি দিছোঁ। ঢালি দিয়াৰ পিছত এইখিনি মই এনেকৈ লৰাই ভালদৰে ভাজি ল'ম। বেছি খৰকৈ নাভাজোঁ বাৰু, অকণমান এনেই ভাজি লৈছোঁ। লৈ তাৰপিছত এইখিনি লৰাই আছোঁ। ইয়াত অকণমান ৰং কমি যোৱা যেন হৈছে, সেয়ে মই এতিয়া অকণমান ৰং গুড়া দিবলৈ ওলাইছোঁ। এয়া ৰং গুড়াখিনি দি লৈছোঁ। লৈ আকৌ এবাৰ মই ভালদৰে লৰাই দিছোঁ। ভালদৰে লৰাই আছোঁ। এইখিনি ভালদৰে ভাজ খোৱা নাই এতিয়ালৈকে। এয়া প্ৰায় হ'ব হৈছে, এতিয়া ভাজ খাব ধৰিছে, দেখিছেনে? এইখিনি হৈছে প্ৰায় ভাজ খাইছে। খোৱাৰ লগে লগে দিছোঁ ইয়াত সোৱাদ অনুসৰি মই নিমখ দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিয়াৰ পিছত এইখিনি মই আৰু অকণমান সময় লৰাই দিছোঁ। এনেকৈ মই লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত এইখিনি মই এনেকৈ লৰাই ভালদৰে ভাজ খুৱাই লৈছোঁ। দি এতিয়া মই ইয়াত কাঢ়ি থোৱা বুটখিনি, মানে মই যে কাঢ়ি থৈছিলোঁ খৰাহী এটাত, বুট আৰু আলুখিনি দি দিছোঁ। দি এইখিনি মই ভালদৰে লৰাই দিম। ভালদৰে এইখিনি মই লৰাই দিম। লৰাই এইখিনি অকণমান মই ভাজ খুৱাই ল'ম। যিহেতু বুট আৰু আলুখিনি ভাজ খোৱাই নাই এতিয়ালৈকে, এয়া ভাজি আছোঁ মই। লৰাই দিছোঁ ভালকৈ, তলত লাগি যায় যিহেতু নাৰিকল পেষ্টখিনিৰ তলত। সেয়া মই আপোনালোকক পানী দিয়াখিনি দেখুৱাব নোৱাৰিলোঁ, আৰু যিহেতু মই এখন হাতেদি মোবাইলটো ধৰি আছোঁ আৰু এখন হাতেদি লাৰি আছোঁ, সেয়ে অকণমান দেখুৱাত আপোনালোকক মই অলপ অসুবিধা পাইছোঁ, বা আপোনালোকে চাবলৈ হয়তো অসুবিধা পাইছে।
এয়া মই এতিয়া ঢালি দিব লৈছোঁ আপোনাৰ ভাজি থোৱা পনীৰখিনি ভাজি থোৱা, যিহেতু এইখিনি অকণমান সময় লৰাই দিম। এয়া লৰাই দিছোঁ। এয়া লৰাই দিয়াৰ পিছত মই এতিয়া দিবলৈ ওলাইছোঁ আপোনাৰ পানীখিনি ঢালি দিছোঁ। এয়া আমাৰ পানী ঢালি দিছোঁ যিখিনি লাগিব, যিহেতু এইখিনি অকণমান শুহাব লাগিব, পানীখিনি অকণমান কমাব লাগিব, সেয়ে অকণমান বেছিকৈ দি দিছোঁ। জুইটো মানে হাই ফ্লেমত দি দিম। হাই ফ্লেমত দি উতল কৰিম ভালকৈ। এতিয়া মই মাৰি দিছোঁ আপোনাৰ এখন ঢাকোন। এয়া মই ঢাকনিখন গুচাই দিছোঁ। ঢাকনিখন গুচাই দিয়াৰ পিছত এইখিনি প্ৰায় হ'বলৈ হৈছে। দেখিছে এইখিনি কেনেকুৱা এটা কালাৰ আহিছে বা কেনেকৈ উতল আহিছে, এইটো বহুত ধুনীয়া এটা উতল আহিছে। এইখিনি প্ৰায় হৈয়ে যাব। এতিয়া মই ইয়াতে দি দিব লাগিব এতিয়া গৰম মছলা দি দিম বাৰু। আপোনালোকক দেখাই আছোঁ এইখিনি লাষ্ট ফিনিচিঙত মই কেনেকৈ কি দিম। এইখিনি লৰাই দিছোঁ, আকৌ এবাৰ লৰাই দিছোঁ, যিহেতু তলত লাগি ধৰিব, যিহেতু পানী দিলেও লাগি ধৰে, নাৰিকল যিহেতু। এয়া মই ইয়াত দিবলৈ ওলাইছোঁ আপোনাৰ গৰম মছলাখিনি দি লৈছোঁ। এইটো চনা গৰম মছলা হয়, এইখিনি দি লৈছোঁ বাৰু। এতিয়া অকণমান বেছি নহয় আৰু এচামুচমান দি লৈ এটিকৈ লৰাই দিছোঁ। লৰাই দি এতিয়া অকণমান সময় উতলিব দি দিম। উতলাৰ পিছত এইখিনি আমি নমাই ৰাখি দিম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত 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 ধন্যবাদ। আৰু আপোনালোকৰ মোৰ যদি ভিডিঅ'টো এতিয়ালৈকে শেষ হোৱা নাই বা চোৱা নাই, প্লিজ আপোনালোকে লাইক কমেণ্ট কৰিব। আকৌ কৈছোঁ, বেয়া নাপাব, বাৰ বাৰ কৈ আছোঁ, যিহেতু মই নতুন, আপোনালোকৰ মৰমবোৰে মোৰ আশীৰ্বাদ। তেতিয়াহ'লে আজিলৈ বাই। আপোনালোকক বহুত বহুত ধন্যবাদ আকৌ এবাৰ।